মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰসকলৰ বাবে এডুকেশ্যন অৰ্থাৎ শিক্ষা বিষয়ৰ দ্বিতীয় ইউনিট পৰীক্ষাৰ বাবে বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজি আমি আলোচনা কৰিম মানৱ বিকাশৰ স্তৰসমূহনো কি কি। শৈশৱকাল কাক বোলে? ইয়াৰ তিনিটা বৈশিষ্ট্য লিখা। জন্মৰ পৰা 5 বছৰ বয়সৰ স্তৰটোৰ নামেই হৈছে শৈশৱকাল। মানৱ জীৱনৰ ই প্ৰথম স্তৰ। এই সময়ছোৱাত মানৱ জীৱন বিকাশৰ ভেটি স্বৰূপৰ বাবে এই কালছোৱাক মানৱ জীৱনৰ অতি গুৰুত্বপূৰ্ণ সময় বুলি কোৱা হয়। এই কালছোৱাত ক্ষিপ্ৰ গতিত দৈহিক মানসিক ক্ষমতাসমূহৰ বিকাশ ঘটায় আৰু এই সময়ছোৱাত হোৱা জটিলতাৰ দৈহিক মানসিক ক্ষমতাসমূহৰ বিকাশৰ ওপৰতে এজন ব্যক্তিৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰে। শৈশৱকালত শিশুৰ ভাষাৰ বিকাশ সাধন হয়। তেওঁলোকে কথা ক'বলৈ শিকে। শিশুৱে এই সময়ত চাৰিওফালৰ পৰিৱেশৰ বিষয়ে জানিবলৈ অতি আগ্ৰহী হৈ উঠে। ইয়াৰ তিনিটা বৈশিষ্ট্য হ'ল দ্ৰুত দৈহিক বিকাশ। শৈশৱকালত এটি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে দ্ৰুত দৈহিক বিকাশ। এটি শিশুৰ জন্মৰ পিছৰ পৰা দ্ৰুত দৈহিক বিকাশ হয়। দেহৰ উচ্চতা বাঢ়ে। জন্মৰ সময়ত হোৱা জ্ঞান প্ৰথম 5 মাহতে দুগুণতকৈ বৃদ্ধি হৈ এবছৰৰ ভিতৰতে ই 3 গুণ হৈ উঠে। এবছৰৰ ভিতৰত দুয়োবাৰী দাঁত গজিবলৈ ধৰে। জন্মৰ পিছৰ পৰাই অংগ সঞ্চালন ক্ষমতা বৃদ্ধি হ'বলৈ ধৰে। ফলত লাহে লাহে শিশুটিয়ে খোজ কাঢ়িব পৰা হয়। দ্বিতীয়টো হৈছে অনুকৰণ প্ৰিয়তা। শিশু অনুকৰণ প্ৰিয়তাই হৈছে শৈশৱকালৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য। অনুকৰণ প্ৰিয়তাৰ বাবে সিহঁতে পিতৃ-মাতৃ আৰু পৰিয়ালৰ আন সদস্যৰ পৰা ভাষা, খোৱা বোৱা, পিন্ধন উৰণ আয়ত্ত কৰিবলৈ শিকে। সকলো কথাতে শিশুৱে ডাঙৰৰ পৰা অনুসৰণ কৰে আৰু শিশুসকলে তেনেকৈ সকলো কাৰ্য আদি ডাঙৰৰ পৰাই আয়ত্ত কৰিবলৈ লয়। 3 নম্বৰটো হৈছে ভাষাৰ বিকাশ। জন্মৰ পৰা 6 মাহ সময়ৰ পৰা শিশুৰ মুখত কেতবোৰ অস্পষ্ট স্বৰধ্বনি উচ্চাৰিত হয়। পিছলৈ এইবোৰ উচ্চাৰণে শব্দ আৰু বা ভাষাত পৰিণত হ'বলৈ ধৰে। এবছৰৰ পিছৰ পৰাই 2-এটা শব্দ শুনা দেখা যায়। 5 বছৰ বয়সৰ ভিতৰত শিশুৱে পিতৃ আৰু মাতৃ পৰিয়ালৰ সকলো সদস্যৰ মাত কথা শুনিবলৈ আৰু ভাষা আয়ত্ত কৰিবলৈ ধৰে। শিশুৱে ভালদৰে কথা ক'বলৈ জনা হয়। নেক্সট কুৱেশ্যনটো হৈছে বাল্যকাল কাক বোলে আৰু ইয়াৰ তিনিটা বৈশিষ্ট্য লিখা। বাল্যকাল ব্যক্তিৰ বিকাশৰ দ্বিতীয় স্তৰ। সাধাৰণতে 6 বছৰ বয়সৰ পৰা 12 বছৰ বয়সৰ সময়ছোৱাকে বাল্যকাল বুলি অভিহিত কৰা হয়। বাল্যকালক সাধাৰণতে 2টা ভাগত ভাগ কৰিব পাৰি: আগতীয়া বাল্যকাল আৰু শেহতীয়া বাল্যকাল। 6 পৰা 8 বছৰ বয়সক আগতীয়া বাল্যকাল বুলি কোৱা হয় আৰু 9 পৰা 12 বছৰ বয়সলৈকে শেহতীয়া বাল্যকাল হিচাপে ধৰা হয়। সাধাৰণতে বাল্যকালক বিদ্যালয় শিক্ষাৰ বয়স বুলিও কোৱা হয়। শিশুৱে এই সময়ছোৱাত পঢ়িব আৰু লিখিবলৈ সক্ষম হয়। বাল্যকালৰ 3টা বৈশিষ্ট্য হ'ল বৌদ্ধিক বিকাশ। এই সময়ছোৱাত ল'ৰা-ছোৱালীৰ বৌদ্ধিক বিকাশ সাধন হয়। মানসিক বিকাশ বৃদ্ধি হোৱাৰ ফলত বৌদ্ধিক দিশত উন্নতি হয়। স্মৃতি, মনোযোগ, গঠনাত্মক কল্পনা, চিন্তা আদি মানসিক শক্তিবোৰ ক্ষমতা অৰ্জন কৰে আৰু তেওঁলোকে চিন্তা কৰিব পৰা শক্তিও বৃদ্ধি পায়। 2 নম্বৰ হৈছে ক্ৰিয়া প্ৰৱণতা। ক্ৰিয়া প্ৰৱণতা হৈছে বাল্যকালৰ এটা বৈশিষ্ট্য। এই সময়ত শিশুসকলে খেলি ভাল পায় আৰু এই সময়ত বহিমুখী শিশুৱে শৈশৱকালৰ দৰে ঘৰত খেলা-ধূলা কৰাৰ পৰিৱৰ্তে বাহিৰত খেলা-ধূলাহে কৰি বেছি আনন্দ উপভোগ কৰে। এই সময়ত শিশুৰ ক্ৰিয়া প্ৰৱণতা বিশেষত্ব এনে যে ব্যক্তিগতভাৱে খেলাৰ পৰিৱৰ্তে দলগতভাৱে তেওঁলোকে খেলিবলৈ বেছি ভাল পায়। 3 নম্বৰটো হৈছে দলীয় আনুগত্য। দলৰ প্ৰতি আনুগত্য বাল্যকালৰ এটা বৈশিষ্ট্য। খেলা-ধূলাৰ বাবে ল'ৰা-ছোৱালীয়ে সাধাৰণতে দল গঠন কৰে। দল পৰিচালনাৰ বাবে দলপতিও নিৰ্বাচন কৰে। দলীয় নীতি নিয়ম আদি মানি নচলিলে দলৰ পৰা বহিষ্কাৰ কৰাটো নিয়ম আছে। দলীয় আনুগত্যই গণতান্ত্ৰিক মনোভাৱৰ সৃষ্টি কৰে। কুৱেশ্যন 3টো হৈছে বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য কি? বৃদ্ধি আৰু বিকাশৰ মাজৰ পাৰ্থক্য হৈছে: নম্বৰ 1, দেহৰ আকৃতি, ওজন, উচ্চতা, দেহ কলাংকৰ ক্ৰমাগতভাৱে বাঢ়ি অহা বা খোৱা অৱস্থাই হৈছে বৃদ্ধি বুলি কোৱা হয়। আনহাতে বিকাশ বুলি ক'লে সেই আকৃতি, ওজন, উচ্চতা আদিয়ে সৃষ্টি কৰা কৰ্মদক্ষতা, দৈহিক পাৰদৰ্শিতা আদিক বুজায়।
2 নম্বৰটো হৈছে বৃদ্ধি মানুহৰ জীৱনৰ এক সাময়িক প্ৰক্ৰিয়া কিন্তু বিকাশ হ'ল জীৱনব্যাপী চলা এক অবিৰত প্ৰক্ৰিয়া 3 নম্বৰটো হৈছে বৃদ্ধিৰ পৰিসৰ ঠেক আনহাতে বিকাশৰ পৰিসৰ বহল কুৱেশ্যন 4টো হৈছে 12 বছৰৰ পৰা 18 বছৰ বয়সৰ স্তৰটোৰ নাম কি 12 বছৰৰ পৰা 18 বছৰ বয়সৰ স্তৰটোৰ নাম হৈছে কৈশোৰকাল ধন্যবাদ